ৰাজ্যবাসীক দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ এইবাৰ উত্তেজিত হৈ পৰিছে আলফা স্বাধীন। হয়, আলফা স্বাধীনৰ এক ভয়ংকৰ মন্তব্য। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আলফা স্বাধীনে। চৰকাৰক বান্ধি দিছে মাত্ৰ 48 ঘণ্টাৰ সময়। এই 48 ঘণ্টাৰ ভিতৰত যদি জুবিন গাৰ্গৰ লগতে গোটেই অসমবাসীক ন্যায় প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে এই চৰকাৰখনে এক ভয়ংকৰ পৰিস্থিতিৰ মোকাবিলা হ'ব লাগিব। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক আৰু কমেণ্ট বক্সত গৈ জুবিন দাৰ বাবে জাষ্টিছ ফৰ জুবিন দা বুলি এবাৰ নিশ্চয় লিখিব। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে তিনিটাকৈ ডাঙৰ খবৰ লৈ অহা হৈছে। এই তিনিটা খবৰে আপুনি এজন অসমীয়া হিচাপে বহুতে জৰুৰী, গতিকে এটা খবৰো মিছ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। হয়, ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে। চৰকাৰক বান্ধি দিছে মাত্ৰ 48 ঘণ্টাৰ সময়। এই 48 ঘণ্টাৰ ভিতৰত যদি চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰে, জুবিন গাৰ্গক যদি ন্যায় প্ৰদান কৰিব নোৱাৰে, গোটেই অসমবাসীক যদি ন্যায় প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে 48 ঘণ্টা পাৰ হোৱাৰ লগে লগে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব আলফা স্বাধীনে। হয়, আলফা স্বাধীনে কি মন্তব্য কৰিছে সবিশেষ আপোনালোকৰ মাজত। 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে আলফা স্বাধীনে। যদি জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰশাসনে বধ কৰিব নোৱাৰে, যদি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে, জুবিন অনুৰাগীক ন্যায় প্ৰদান কৰিব নোৱাৰে, তেন্তে জুবিন হত্যাকাৰীক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিলে আলফা স্বাধীনে। হয়, আলফাৰ স্পষ্ট কথা, যদি 48 ঘণ্টাৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে, অসমৰ ৰাইজক ন্যায় প্ৰদান কৰিব নোৱাৰে, তেন্তে 48 ঘণ্টা উকলি যোৱাৰ লগে লগেই জুবিন গাৰ্গৰ হত্যাকাৰীক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে। বন্ধুসকল, জুবিন গাৰ্গক লৈ এতিয়া ৰাজ্যত আৰম্ভ হৈছে কিছুমান নাটক, কিছুমান ৰাজনীতি। কিছুমান ৰাজনীতিবিদে ৰাজনীতি কৰিছে, কিছুমান অভিনেতাই জুবিন গাৰ্গক লৈ অভিনয় আৰম্ভ কৰিছে। এইবিলাক কৰিয়ে হয়তো এই পৰিস্থিতি পিছ পেলাব পাৰে। গতিকে আপোনালোকে ষ্টেণ্ডাৰ্ড হওক, আপোনালোকে ষ্ট্ৰং হওক, যাতে কোনো পধ্যে আমাৰ এইটো স্থানৰ পৰা আমি যি ন্যায়ৰ আশাত বহি আছো, এই ন্যায়টো নোপোৱালৈকে আমি পিছুৱাই যাব নালাগে। মই এজন সংবাদদাতা হিচাপে ময়ো বিচাৰিছো জুবিন দা অমৰ হওক, জুবিন দা ন্যায় পাক, গোটেই অসমবাসীয়ে ন্যায় পাক। গতিকে আমি ন্যায় পোৱা পৰ্যন্ত আমি পিছুৱাই যাব নালাগে। আপোনালোকে যিমান পাৰে ভিডিঅ'টিৰ কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব।